যে আমি আলোচনা কৰিম অইল ইণ্ডিয়া লিমিটেডৰ চাকৰিৰ বিষয়ে। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক আৰু বেল আইকনটো প্ৰেছ কৰি দিয়ক লেটেষ্ট আপকামিং নটিফিকেশ্যন পাবৰ কাৰণে। অইল ইণ্ডিয়া লিমিটেডে 5/7/2019 চনত 18টা পোষ্ট মুকলি কৰিছে। জব লোকেশ্যন দিছে ডিব্ৰুগড়ত। পোষ্ট কেইটা হৈছে জেই আৰু টেকনিচিয়ান। অফিচিয়েল সাইটটো হৈছে www.oilindia.com। ইয়াৰ এপ্লাই মেথডটো হ'ব অফলাইনত। স্টাৰ্টিং ডেট 5/7/2019 আৰু লাষ্ট ডেটটো হ'ব 5/7/2019। ডিটেইলছ অফ ভেকেঞ্চিজ জুনিয়ৰ ইঞ্জিনিয়াৰ আৰু এছিষ্টেণ্ট টেকনিচিয়ান। এডুকেশ্যন কোৱালিফিকেশ্যন বিচাৰিছে 10 পাছ। জুনিয়ৰ ইঞ্জিনিয়াৰিঙৰ কাৰণে 3 years পলিটেকনিকৰ ডিপ্ল'মা থাকিব লাগিব আৰু এছিষ্টেণ্ট টেকনিচিয়ানৰ কাৰণে ITR ডিপ্ল'মা লাগিব। এজ লিমিট দিছে 18 yearsৰ পৰা 35 yearsলৈ। চেলাৰী পেকেজ দিছে 70,500ৰ পৰা 38,000 পাৰ মান্থ। সিলেকশ্যন মেথডটো দিছে ৰিটেন এক্সাম আৰু ইণ্টাৰভিউ। ইয়াৰ অফিচিয়েল সাইটটো হৈছে www.oilindia.com। ভিডিঅ'টো আজিলৈ ইমানে। যদিহে ভিডিঅ'টো ভাল লাগিল তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো প্ৰেছ কৰিব লেটেষ্ট আপকামিং গভ জব আৰু প্ৰাইভেট জবৰ নটিফিকেশ্যন পাবৰ কাৰণে।